হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক আৰু আনকো ভালে থাকিবলৈ ইয়াৰে সুবিধাৰ সুযোগ কৰি দিয়ক। আপোনালোকে হয়তো মোৰ ভিডিঅ'ৰ কভাৰ ফটোখন চাই জানিবলৈ ইচ্ছা কৰিছে যে আচলতে কিমান তাৰিখত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। হয়, মই তাৰ ওপৰত অলপ আলোচনা কৰিম। তাৰ আগতে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নহ'লে একো বুজি নাপাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যন পাই যাব। চ' গাইজ, ভিডিঅ'টো হ'ল পোনপ্ৰথমে মই লগটো খুলি লওঁ। ভোটাৰ আই কাৰ্ডখন ভেৰিফিকেশ্যন কৰাৰ কাৰণে সময় বাঢ়ি দিয়া হৈছে, 1 মাহ 3 দিন বাঢ়ি দিয়া হৈছে। চ' বিভিন্ন সমস্যাৰ কাৰণে অনলাইন যোগে ভোটাৰ তালিকা সংশোধনৰ সময়সীমা বঢ়াই দিয়া হৈছে 33 দিন। ৰাজ্যৰ মুখ্য নিৰ্বাচনী অধিকাৰীসকলৰ তৰফৰ সূত্ৰৰ খবৰ, 1 ছেপ্টেম্বৰৰ কমিশ্যন এই কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও এতিয়ালৈকে প্ৰায় ক'বলৈ গ'লে 2,60,00,000 ভোটাৰসকলে ইয়াৰে অংশ প্ৰদান কৰিছে। আপোনালোকে চাই আছে যে এক্টিভিটি চিৰিয়েল নম্বৰ 1, EVV এণ্ড আদাৰ প্ৰিভিয়াছন এক্টিভিটিজ ইনক্লুডিং ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন। পিৰিয়ড দিয়া আছে দিল্লী আৰু ৰিমেইনিং ষ্টেটছ। চ' আমাৰ হ'ব ৰিমেইনিং ষ্টেটছ টু বি এক্সটেণ্ডেড আপ টু 18 নৱেম্বৰ। মানে সময়সীমা বঢ়াই দিয়াৰ পিছত 18 নৱেম্বৰলৈকে শেষ তাৰিখ দিয়া হৈছে। মই দেখা পাইছোঁ যে যেতিয়া মানুহে ভোটাৰ আই ডিখন ভেৰিফিকেশ্যন কৰিবলৈ গৈছিল তেতিয়া অনলাইন নেটৱৰ্কৰ বিভিন্ন ধৰণৰ সমস্যাৰ ফলত সাধাৰণ মানুহৰ বহুতো অসুবিধা হৈছে, আচলতে ক'বলৈ গ'লে হাৰাশাস্তি হৈছে। তেতিয়া বিভিন্ন ৰাজনৈতিক দলে সময় বঢ়াই দিয়াৰ বাবে দাবী কৰিছিল। আৰু যিখিনি হওক 33 দিন বঢ়াই দিয়া হৈছে, যদি এতিয়া কোনো টেনশ্যন লোৱাৰ কোনো কাৰণ নাই। যিসকলে এতিয়া ভোটাৰ আই ডিখন ভেৰিফিকেশ্যন কৰা নাই তেন্তে আৰু পলম নকৰি ইয়াতেই এতিয়াই আজিয়েই দোকানত গৈ অনলাইনৰ জৰিয়তে ভেৰিফিকেশ্যন কৰি লওক। কিন্তু আৰু এটা কথা ক'বলৈ বাধ্য, কিছুমান এক শ্ৰেণীৰ মানুহ আছে যে সিহঁতে ভাবে যে আৰু 33 দিন বঢ়াই দিছে 18 নৱেম্বৰলৈকে, চ' 5 দিনমান আগতেই কৰিলে হ'ব। মই সেইসকলক ব্যক্তিক ক'ব খুজি আছোঁ, তেনেকুৱা মনৰ ভাৱ আৰু চিন্তাটো বাদ দিয়ক। এতিয়াই পাৰে যদি আজিয়ে অনলাইন যোগে ভেৰিফিকেশ্যন কৰি লওক। চ' আপোনালোকে এইটো চালে যে টু বি এক্সটেণ্ডেড আপ টু 18 নৱেম্বৰ 2019 লাষ্ট ডেট দিয়া আছে। আৰু এটা গুৰুত্বপূৰ্ণ তথ্য আছে, কমিশ্যন জনাই দিছে যে নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব আৰু সংশোধনীৰ কাম আৰম্ভ হ'ব। চ' এইটো আপোনালোকে চাওক। চিৰিয়েল নম্বৰ 2, পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল। চ' সেইফালে আছে বাই 25 নৱেম্বৰ 2019। তাৰমানে নৱেম্বৰ 25 তাৰিখে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। আৰু ইয়াৰ লগতে উল্লেখ কৰা হৈছে যে চিৰিয়েল নম্বৰ 3, পিৰিয়ড অফ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন। যদি আপোনাৰ কিবা দাবী কৰিব লগা হয় তেনেহ'লে দাবী কৰিব পাৰিব। সেইটোও 25 নৱেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে। আৰু এটা দিছে নম্বৰ 6, ফাইনেল পাব্লিকেশ্যন অফ ইলেক্ট'ৰেল ৰোল। এইটোৱে মেইন, যিটোৰ ওপৰত মই আজি ভিডিঅ' বনাবলগীয়া হৈছে, যে অন 20 জানুৱাৰী 2020 আগন্তুক বছৰত 20 জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। আৰু এই সময়ছোৱাত ভোটাৰসকলে বাধ্যতামূলকভাৱে ভোটাৰ তালিকাত থকা নিজৰ আৰু পৰিয়ালৰ নাম নিৰ্বাচন কমিশ্যন নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেলত অথবা ভোটাৰ হেল্পিং এপছৰ জৰিয়তে চাই ল'ব পাৰিব। আৰু যদি ইয়াতো ভোটাৰ তালিকাত ভুল থাকে তথাপিও সদৰণি বা শুদ্ধ কৰিব পাৰিব। চ' গাইজ, যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।